নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল হেল্প ফৰ আছামলৈ। আজি এক NRC লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ জনায় যে NRC আপত্তি কৰা নাই খাঁটি অসমীয়াই, আপত্তি কৰা মানুহ ৰকিবুল আৰু আজমলে। তো খাঁটি অসমীয়াই ইয়াৰ বিষয়ে আপত্তি কৰা নাই, আপত্তি কৰিছে অকল আজমল আৰু ৰকিবুলে, অৰ্থাৎ মুছলিম মানুহে। তো সেই অনুপাত আৰু জনায় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আকৌ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইয়াৰ লগতে জনায় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্চায়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত আকৌ এবাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সমগ্ৰ দেশৰ লগতে অসমতো আকৌ NRC প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি সংসদৰ মজিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণাৰ পিছতে ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ। অৰ্থাৎ আকৌ NRC প্ৰক্ৰিয়া কাম আৰম্ভ হ'ব, অৰ্থাৎ 1971 পৰিৱৰ্তে 1951 কৰিব বুলি জনাই আছে। লগতে NRC ভিত্তিবৰ্ষক লৈ সৃষ্টি হয় বিতৰ্ক। তাৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই NRC সন্দৰ্ভত আকৌ এবাৰ বিতৰ্কিত মন্তব্য কৰে। মন্ত্ৰীজনে প্ৰশ্ন কৰে যে যিবোৰ মানুহে নতুন NRC হোৱাটো নিবিচাৰে সেইবোৰ মানুহ কোন? অৰ্থাৎ চিধাচিধি কৈ দিছে যিবোৰ মানুহে নতুন NRC নিবিচাৰে সেইবোৰ মানুহ হ'ল মুছলিম মানুহ। ইয়াতে আকৌ জনাই যে খাঁটি অসমীয়া মানুহে আন্দোলন কৰা নাই। যিসকল অসমৰ যিসকল খিলঞ্জীয়া আছে সেইসকলে আপত্তি কৰা নাই, সেই বিষয়ে আন্দোলন কৰা নাই। যিসকল অৰ্থাৎ মুছলিম মানুহ, অৰ্থাৎ বাহিৰা বাংলাদেশী মানুহ, যাক বাংলাদেশী বুলি নামাকৰণ কৰা হৈছে, সিহঁতে আন্দোলন কৰিছে বুলি জনায়। আৰু লগতে কয় যে নতুন NRCক লৈ আপত্তি কৰা নাই। লগতে কয় যে নতুন NRCক লৈ আপত্তি কৰা মানুহ ৰকিবুল আজমল। তো ৰকিবুল আৰু আজমলে ইয়াক লৈ আপত্তি কৰিছে, অৰ্থাৎ মুছলিম মানুহে ইয়াৰ আপত্তি কৰিছে। আৰু লগতে এইটো জনায় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেব সন্দৰ্ভত কৰিছে বিশেষ মন্তব্য। ৰাজ্যত অব্যাহত থকা ধাৰাবাহিক কেবৰ বিৰুদ্ধে প্ৰতিবাদক চূড়ান্তভাৱে ভেঙাচাঙুলি কৰি মন্ত্ৰী শৰ্মাই চলিত লোকসভাত কেব গৃহীত হ'ব বুলি মন্তব্য কৰে। কেবৰ সন্দৰ্ভত 29 আৰু 30 নৱেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ হ'ব দল সংগঠনৰ বৈঠক। অৰ্থাৎ ইয়াৰ পৰা এটা বুজি পোৱা যায় যে ইয়াতে অকল যদি আন্দোলন কৰিছে অসমৰ খাঁটি খিলঞ্জীয়া মানুহে আন্দোলন কৰা নাই। হিমন্তৰ মতে যদি আন্দোলন কৰিছে সেইসকল হ'ল মুছলিম মানুহ, অৰ্থাৎ আজমল, ৰকিবুল। মানে এইটো বুজা যায় যে ইয়াত আন্দোলন কৰা মানুহবিলাক অকল মুছলিম, কাৰণ অসমৰ খাঁটি অসমীয়া মানুহে বিচাৰে যে ইয়াৰ NRC ভিত্তিবৰ্ষত 1971 পৰিৱৰ্তে 1951 হওক। তো এইখিনি আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। বাকী ভিডিঅ'টো এইখিনি আছে। যদি ভাল লাগে লাইক কৰি দিব, কমেণ্ট কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, নাপাহৰিব। থেংক ইউ।